পৃথ্বীনাৰায়ণ মেছ আচলতে সমাজৰ স্থান নোহোৱা তেনেকৈ এজন ব্যক্তি হয়। তেওঁ নিজকে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ চৰকাৰৰ লগত যোগাযোগ কৰা মধ্যস্থকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে, প্ৰচাৰ কৰি আছে। কিন্তু সমাজে তেওঁৰ মধ্যস্থ কৰা কামবোৰ স্বীকৃতি দিয়া নাই। সমাজৰ তেওঁ স্বীকৃত তেনেকৈ ব্যক্তি নহয়। নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগ এই শ্ৰীৰামপুৰ চিণ্ডিকেটৰ কাৰণে বদনাম হ'বলগীয়া হৈছিলে। এইবিলাক মানুহে মেইন কনস্পিৰেটৰ্ছ, যিবিলাকে অসম চৰকাৰক কেতিয়াও শান্তিত থাকিব দিব নিবিচাৰে। আৰু আজি তেওঁলোকে ডাঙৰ ডাঙৰ ভাঙন দিছে। এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনি মোৰ বিৰুদ্ধে কি কয় কওক, তাতে মোৰ ক'ব লগা নাই। কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ। আপুনি যে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে 60% অফ দ্য নন ট্ৰাইবেল অকুপাইং দ্য ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ ইলিগেল ইমিগ্ৰেণ্টছ, সেয়া আপুনি নস্বাত কৰাৰ সাহস আছে নে দম আছে আপোনাৰ? প্ৰধানমন্ত্ৰী ডাঙৰীয়াও, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও আপোনাৰ পত্ৰ ৰিচিভ কৰাৰ ৰিচিপ্টখনো মোৰ লগত আছে। আপোনাৰ সাহস আছে যদি সেয়া আপুনি নুই কৰি দেখুৱাওক। আৰু দ্বিতীয় কথা, অসমীয়াত এটা কথা কয় যে বুঢ়া গৰুৰে হাল বোৱাব নোৱাৰি, আৰু বড়ো ভাষাত এটা কথা কয় যে মুচৌ বুঢ়াই যেং হাল খামানি বা হাল খেতিনি খামানি খৌ মাও যায়া। তো বুঢ়া গৰু দি যেনেকৈ হাল খেতি কৰিব নোৱাৰে, তদ্ৰুপ আপুনিও এটা কথা মনত ৰখা ভাল। আজি পৃথ্বীৰাজ নাৰায়ণ দেৱৰ বয়স কিন্তু 25 বছৰো পাৰ হোৱা নাই। আপুনি মোতকৈ হ'ব গ'লে 4-5 গুণ বয়সৰ বেছি। আপোনাকতো ক'ব গ'লে আজি মানে আবৌ বা আটা বা ককা দেউতা গ্ৰেণ্ড ফাদাৰ বুলিহে ক'ব লাগিব। তো আবৌ গোবিন্দ বসুমতাৰী নিচিম আংনা মোনছে ৰিকুৱেষ্ট, নেক্সট টাইমৰ পৰা আপুনি যাতে উলটা পুলটা মন্তব্যৰে মানুহক বিচলিত কৰিব নিবিচাৰে। অন্যথা কিন্তু আপোনাৰ প্ৰকৃত চৰিত্ৰ মোৰ লগত আৰু তথ্য আছে। যদি আপুনি সৎসাহস কৰে চেলেঞ্জ কৰক মোক, আৰু তথ্য মই ফাদিল কৰিম। আপোনাৰ চৰিত্ৰ মই অজনজাতীয় লোকসকলৰ আগত উলিয়াই আনিম। তাৰপিছত কিন্তু আপুনি বাটত ঘূৰিব পৰা অৱস্থা নোহোৱা হৈ যাব কিন্তু। আৰু লাষ্ট মই এটা কথাই ক'ব বিচাৰিছোঁ গোবিন্দ বসুমতাৰী ডাঙৰীয়ালৈকে, যে আপুনি এই বয়সত হৰিৰ নাম লওক, আপুনি এই বয়সত ধৰ্মৰ কাম কাজ কৰক। ৰাজনীতি যদিও কৰিছে অলপ সততাৰে কৰক, নহ'লে কিন্তু অনাগত জেনেৰেশ্যনে আপোনাক ক্ষমা নকৰিব। আৰু মই আপোনাক মুকলি প্ৰত্যাহ্বান দিছোঁ। আপুনি মোক কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ এজেণ্ট বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ মানে সংগঠনৰ হৈ কাম কৰিছে, তেওঁ মধ্যস্থতা কৰিছে, কিন্তু তেওঁ স্বীকৃতি পোৱা নাই। আৰে ভাই গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনিতো এজন নন ট্ৰেইনড NDFBৰ কেডাৰ আছিলে। আপুনি NDFBৰ ট্ৰেইনিঙো লোৱা নাছিলে, কিন্তু আপুনি লোভত লালসাত চল চাতুৰিৰে NDFBৰ সভাপতিৰ পদ আপুনি গ্ৰহণ কৰিছিলে। আৰু আজিৰ দিনত মই তাক স্পষ্টভাৱে কৈছোঁ, NDFBৰ যিমান প্ৰাক্তন সদস্যসমূহ আছে, প্ৰাক্তন NDFBৰ সদস্যসমূহ আপোনাৰ সমৰ্থনত আছে নে মোৰ সমৰ্থনত আছে, এটা স্পষ্টভাৱে মুকলি মঞ্চত যুক্তিতৰ্ক হওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, যদি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত মোতকৈ বেছি প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন আছে, মই বড়োলেণ্ড অঞ্চলত বসবাস কৰা ত্যাগ কৰিম। আৰু যদি গোবিন্দ বসুমতাৰীৰ লগত মোতকৈ প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন কম আছে, তেতিয়াহ'লে কিন্তু তেওঁ BTRৰ